हेलो एवरीवन मोर नतुन एटा मिनी ब्लगলৈ আপোনালোকক ওয়েলকাম। আজি ভিডিওটো বেটাৰ পৰা ষ্টাৰ্ট কৰিছো। আজি যেহেতু সোমবাৰ আছিল আমি ঘৰৰ গোটেই কেইটা মিলি শিৱ মন্দিৰলৈ বুলি এপাক ওলাই গলো। মন্দিৰৰ পৰা উভতি অহাৰ সময়ত অকণমান পনীৰ লৈ আহিলো। আজি সোমবাৰ যেহেতু আমি নিৰামিষ খাওঁ সেইবাবে পনীৰখিনি বনাবলৈ পিয়াজ আদা নহৰু আদি কাটি গোটাই ললো। ভাল লাগে কেৰাহীত অকণমান তেল দি পনীৰখিনি হাফ ফ্ৰাই কৰি লৈছো। তাতে পনীৰখিনি ফ্ৰাই হোৱাৰ পাছত তাতে কাটি থোৱা পিয়াজখিনি দি দিছো, নহৰু আদাখিনিও দি দিছো তাতে আৰু দিছো অকণমান মছলা গুড়ি নিমখ হালধি আদি। তাৰ পাছতে ইয়াতে দি দিছো অকণমান সয়া সস আৰু টমেটো সস। ভালদৰে ভাজি লৈ তাতে পনীৰখিনি দি আৰু অকণমান দেৰি ভাজি লৈ পনীৰখিনি ৰেডি হৈ গ'ল। চিম্পলকৈ বনাইছো, বৰ বেছি একো কৰা নাই। আৰু ইয়াৰ বেটাৰ দেখিছেনে দিন ৰাতি একো চিন নাই, তাৰ মতে উৎপাত ডাঙৰ যিমানেই হৈছে সিমানেই উৎপাত বাঢ়িবলৈ ধৰিছে। তাক দেখিছেনে বাৰু সি কেনেকৈ নেগেৰা বজাবলৈ লৈছে। আৰু আজিলৈ ইমানেই দেখালো। আপোনালোকে যদি